নগাঁও ড্ৰামা কোম্পানীৰ ভিডিঅ' কেতিয়াও মিছ নকৰিবলৈ ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো আৰু ঘণ্টাৰ বটনটো দবাই ৰাখক। নমস্কাৰ, ষ্টুডিঅ'ত মই ভিভিএছ আৰু মোৰ লগত উপস্থিত আছে অসমৰ দুজন গণ্যমান্য জঘন্য ব্যক্তি। হয় ডাঙৰীয়া, মই আপোনাৰ পৰা আপোনাৰ নামটো জানিব বিচাৰিছোঁ। আপোনাৰ নামটো? নীতিশ। আপোনাৰ দেউতাৰ নামটো? ক্ষিতিশ। আপোনাৰ ঘৰ ক'ত? পেৰিছ। বাপৰে, পেৰিছ। আপুনি এখন কথা তামাম মিলাই কয়। প্ৰেক্টিছ। বাপৰে, জিভা চাগে তামাম পিছল কৰি ৰাখিছে। পুলিচ। হে? পুলিচ। আপোনাৰ বয়স কিমান? 25। আপুনি কি মানুহে? জিনিছ। বাপৰে, বম মক্কেল আহিছে দেখোন আজি ষ্টুডিঅ'ত। ডাঙৰীয়া, মই আপোনাৰ ওচৰলৈ আহিছোঁ। হয়। আপোনাৰ নামটো? MP। মানে? মদন পাল। বাপৰে, সেইটো কম নহয় দেই। আপোনাৰ দেউতাৰ নামটো? দেউতাৰ নাম MP। মানে? মোহন পাল। আপুনি কি পাছ? মই MP। মানে? মেট্ৰিক পাছ। বাপৰে, এডাল কি আকৌ হাই কথাই প্ৰতি। এইটো মানে মোৰ আহে আৰু মাই পাৰফৰ্মেন্স। MP মানে মেণ্টেলি প্ৰব্লেম। বাৰু ঠিকে আছে, মই আপোনালোক দুইজনৰ মাজলৈ আহিছোঁ। দুইজনকে উদ্দেশ্য কৰি কেইটামান কথা কওঁ মই। আপোনালোক দুইজনটো বোলে বহুত ডাঙৰ বিজনেছমেনৰ ল'ৰা। হয়, ঠিকে আছে। মই প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনি কওকচোন আপোনাৰ দেউতাৰ বিজনেছৰ কথা। হয়, মোৰ দেউতাৰ এটা ডাঙৰ বিজনেছ আছে। হয়। তেখেতে মানে হাতী ঘোঁৰা এইবোৰৰ ব্যৱসায় কৰে, জীৱ জন্তুৰ ব্যৱসায় কৰে ন? ঠিক আছে, আৰু আপোনাৰ দেউতাই কি কৰে? মোৰ দেউতাৰ আকৌ কেনেকুৱা বিজনেছ আছে? কেনেকুৱা আকৌ কওক। আমাৰ দেউতা যেতিয়া বিজনেছ ওলাই যায় মানুহে হাত পাতি ৰৈ থাকে। মানে ডাঙৰ মানুহে আপোনাৰ দেউতাৰ আগত হাত পাতে, সেইটো ৰৈ ক'ব থাকে। বিচাৰিছে। ঠিক আছে, আপোনাৰ দেউতাই কি কৰেনো? মোৰ দেউতাই হেৰি মানে পুতলাৰ দোকান দিয়ে। বাপৰে, পুতলাৰ দোকান দিয়ে ন? আৰু আপোনাৰ দেউতাই কি কৰে? সৰু সুৰা বিজনেছ এটা মানে ফুচকা বেচে। ফুচকা বেচে। ঠিকে আছে বাৰু। আজি ওচৰত ফুচকা বেচে নেকি? তাতে কেতিয়াবা পাব। বাৰু ঠিকে আছে। যাম এদিন। হয়। ঠিকে আছে, আৰু আপোনালোক দুজনৰ ঘৰকেইটা হয়তো বোলে বহুত ডাঙৰ হয়। হয়, ঘৰ ডাঙৰ। দেউতাৰ ঘৰটোৰ কথা ক'ব গ'লেতো আপুনি আচৰিত হৈ যাব। হয়, কওক তেন্তে। আমাৰ মোৰ ঘৰটো মানে ইমানেই ডাঙৰ, হয়। ইটো ৰুমৰ পৰা যদি সিটো ৰুমলৈ মই এনেকে কল কৰোঁ তেন্তে হয়। ৰুমিং লাগি যায়। বাপৰে, বহুত প্ৰব্লেমেই দেখোন আপোনাৰ। হয়। আপোনাৰ কথা শুনক আকৌ। ইটো ৰুমৰ পৰা আকৌ মই সিটো ৰুমলৈ গ'লে আৰে দূৰত্বটো যে গাড়ী লৈ যাবলগীয়া হয়। মই মিছা কম নেকি? বাৰু ঠিকে আছে। আপুনি যিজনী ছোৱালী ভাল পায় তাইতো বোলে বয়ফ্ৰেণ্ড আছে? আৰে থাকিব পাৰে। কিয়? খালী চকীটো চব বহিব পাৰে। অঁ, খালী চকীৰ পৰা উঠাই নিজে বহিব পৰাটোহে আচলতে মোৰ। টেলেণ্ট দেখে। আৰু আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আপুনিও বোলে নতি কম বস্তু হয়। হয়, হয়, হে? হয়। এই আপুনি যে বহি মানুহবিলাক যে কিয় পতাই থাকে? তাৰ এটা ডাঙৰ কথা আছে। হয়, কি মানে কথা? নতুন গাড়ী এখনতো চবেই চলাব পাৰে, কিন্তু হয়। পুৰণা গাড়ী এখন ভালকে বনাই কৰি লৈ চলোৱাজনকহে মই আচল ড্ৰাইভাৰ বুলি কওঁ। হে, তামাম। আৰু এখেতৰ কথা এটা গম পাইছে নাই? কি? এখেতৰ গাৰ্লফ্ৰেণ্ডে ঠগিলে। তাৰপৰা ঠগাৰ পিছত এখেত সদায় গাৰ্লফ্ৰেণ্ডৰ ঘৰলৈ যায়, গৈ পেলাই এখেতৰ বাৰীত থাকি থৈ আহেগৈ। তাৰ কাৰণটো কিবা? সেইটো এটা ডাঙৰ কাৰণ। কি? কাৰণ মই তাই মোক ভাল নোপোৱাৰ কাৰণে যে মই নাখাই মৰা নাই, সেইটো মই প্ৰমাণ দি থৈ আহোঁ। মানে হাগি প্ৰমাণ দিছে। বাৰু ঠিক আছে। এই আপুনি কওকচোন আপোনাৰ বিষয়ে কিবা। মই মাজতে বাংলাদেশৰ ৰাজধানী ঢাকাত গৈছিলোঁ। ঢাকালৈ গৈছিল? হয়। হয়, তাৰপাছত তাত ছোৱালী এজনীক ক'লো ঢাকা ঠাইডোখৰ বৰ সুন্দৰ দেই। হে? তাই মোক চৰ এটা মাৰি দিলে। কিয়? কি বুজিলা তাইহে জানে, মই গম নাপালোঁ। অ', আপুনি গম নাপালে। বাৰু ঠিকে আছে। হেৰি আৰু এটা মোৰ কথা কৈছোঁ আপোনাক, গাৰ্লফ্ৰেণ্ডৰ কথা এটা কওঁ। হয়। মই বোলে বিয়া পাতিলে হয়। শকত ছোৱালীহে বিয়া পাতিম। শকত কিয় আকৌ? কেতিয়াবা মোৰ লগত তোমাৰ জেং চেং কৰি যেতিয়া দুইটাই গৈ তাক পিটিব পাৰোঁ। সেইখিনি শকত ছোৱালী। আমি ভাল ভাবিছে কিন্তু। মোৰ মানে এতিয়া কিয় গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড তেনেকুৱা নাই নহয়। মই ভাবিছো ঘৰৰ সন্মুখত নটিচ বৰ্ড এখন মাৰি দিওঁ নেকি, গাৰ্লফ্ৰেণ্ড চাহিয়ে জিন্দা ইয়া মুৰ্দা বুলি। খুটীয়া কথা কওকচোন। আমাৰ আপোনাৰ বৰ ইণ্টাৰেষ্টিং কথা এটা আছে। হয়, কওকচোন। মাজতে মই এনে গছৰ তলত বহি আছিলোঁ। হয়। তাৰপিছত চৰাই এজনীয়ে মোক গাত হাগি দিলে। তাৰপিছত ওপৰলৈ চাই খঙতে মই কৈছোঁ, তই জাঙিয়া নিপিন্ধ নেকি? তাৰপিছত চৰাইটোৰ প্ৰত্যুত্তৰত মোক কি কৈছে গম পাইছে? কি কৈছে? তই কি জাঙিয়া পিন্ধি আহ নেকি? ঠিক আছে। এই আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ বিষয়ে কওকচোন। গাৰ্লফ্ৰেণ্ডৰ কথানো কি ক'ম। সিদিনা তাই আহি মোক ক'লেহি যে এইবাৰ যদি তাই ফেইল কৰে তেন্তে হ'লে তাইক বোলে ৰিক্সাৱালা এটালৈ বিয়া দি দিব। ময়োতো কম বস্তু নহয়, ময়ো তাক প্ৰশ্ন চাই উত্তৰ এটা দি দিলোঁ। কি ক'লে আপুনি? যে এইবাৰ যদি ময়ো ফেইল কৰোঁ তেন্তে হ'লে মোকো দেউতাই ৰিক্সা এখন কিনি দিব। এই মই আপোনাক এটা কথা সুধো বাৰু। এই যে বৰষুণ দিয়াৰ আগত যে বিজুলীয়াই থাকে, কিয় বিজুলীয়াই থাকে? মানে বিজুলীয়াই থাকে সেইটো কিন্তু এটা বহুত ডাঙৰ কথা। হয়। মানে তেতিয়া ভগৱানে চায় যে কোন জেগাত বৰষুণ পৰিছে কোন জেগাত নাই পৰা, সেইটো মানে টচ মাৰি চায় আৰু। হয়। বাৰু ঠিকে আছে। মানে আমাৰতো এতিয়া বহুত মানুহতো এতিয়া মদ খাইতো বহুতৰে হেৰি হৈছে। কিমান মানে মানুহৰ অৱস্থা বেয়া হৈ যায় মদ খালে, লিভাৰ চিভাৰ বিলাক বহুত প্ৰব্লেম হয়। ঠিকে আছে, আমি আজি সকলোৱে মিলি এটা সংকল্প লওঁ যে আমাৰ অসমত যিমানখিনি মদ আছে আমি সকলোৱে সেই মদখিনি খাই শেষ কৰি দিম। একদম ধুনীয়া চিন্তা কৰিছে আপুনি। আধাখিনি আমি দুটাই খাওঁ, আধাখিনি আমাৰ MDC বাকী কেইটাই খাই দিওঁ।
লগতে আমাৰ কোম্পানীৰ বাকীকেইটাই খাওক সেইকেইটাতো গুৰু বনাইহি হয়, হয়, আমি ঠিক তিনিটা কৈছে। আধাখিনি খালো আধাখিনি সিহঁতে খালে ঠিক আছে ছাপোৰ্ট কৰিছো আপোনাক ঠিক আছে বাৰু ঠিকে আছে ইমানতে মই আমাৰ অনুষ্ঠানটো সামৰণি মাৰিছো আগলৈও আমাৰ এনেকে অনুষ্ঠানটো চাই থাকিব